Hey guys, বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। কি হ'ল মানে এনেই যিখন ভিডিঅ' বনাই থাকোঁ আৰু ন, তো ভাবিলোঁ ভাওনাৰ ওপৰতো ভিডিঅ' এটা বনাই দিব পৰা যায় কৰি থাকোঁ যেতিয়া। তো এনেই মানে চেষ্টা এটা কৰি চালোঁ আৰু। তো কালি আমাৰ ভাওনা আছিলে, তিনিচুকীয়াতে আছিলে, ৰাম পৰাজয় সীতা পাতাল গমন আছিলে। তো আদৰ্শ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ গায়ন বায়নসকলে অভিনয় কৰিছিলে। মানে তাৰপিছত ভাওনাখনৰ মানে অজীৱ কাণ্ড এটা হৈ গ'ল। ভাওনাখন চলি আছিলে, গিৰিয়েক ঘৈণীয়েকৰ তাতে কাজিয়া লাগিলে নহয়, গিৰিয়েকে পিটিলে মানে। তো সেইকাৰণে মই ভাবিলোঁ কাহিনীটো আপোনালোকক অকণমান জনাওঁ, ভাল লাগিব চাওকচোন। লেটেষ্ট কাহিনী মানে একদম খেলি মেলি আৰু। তো ব'লক আজি ভাওনা চাওঁ মোৰ লগত। ব্লগ নহয় আৰু এনেই অলপ চেষ্টা এটা কৰি চাইছোঁ আৰু। তো যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু ন। কৃষ্ণ ব'লক। তো এয়া আমি আহি পাইছোঁহি ভাওনাস্থলীত। এয়া আমি গেটেদি সোমাই গৈছোঁ, ধুনীয়াকৈ চাকি তাকি লগাই থৈছে আৰু অলপ আগত পেণ্ডেলখন আছে তাতেই গৈ আছোঁ। গাড়ীত আগফালে চলাই গৈছে বিতুল দাই, লগত গৈছে পৰিমল দা। ভাল লাগিব ব'লক ভাওনা চাওঁগৈ আজি। আৰু এয়া গ্ৰীণ ৰুমত পাহাৰীয়াসকল ৰেডি হৈ আছে, মেকআপ চলি আছে। এইফালে আমাৰ বিতুল দা ৰেডি বাল্মীকি ৰূপত, সেইফালে হনুমানো ৰেডি, সকলো ৰেডি হৈ আছে। ওলাম আৰু অলপ পিছত, ভাল লাগিব ব'লক ভাওনা আজি। আমাৰ মিণ্টু দা ন, আমাৰ ধন কি লৈছা? ভৰত হনুমান, আমাৰ মেইন মানুহজন কৃষ্ণ, শ্ৰী ৰামচন্দ্ৰ, অনুপম লাহন। আৰু সকলোকে আমাৰ ভাগ্যৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। আমাৰ ডিম্বেশ্বৰ আৰু এইফালে নৱদাও মেকআপত বহিছে, আৰু নৱদাই গাইছে এবাৰ লৱণ দৈত্য। মেকআপ চলি আছে আৰু অলপ পিছত সম্পূৰ্ণ ৰূপ দিয়া হ'ব। লগত ল'ব প্ৰাণ কৃষ্ণ খনিকৰ। মজা লাগিব আজি। প্ৰাণ কৃষ্ণ আৰু এয়া গান বায়ন আৰম্ভ হৈছে। স্বপ্নবাও আছে আজি আমাৰ লগত নামৰূপৰ। এওঁলোকৰ ভাওনা আছে, মহিলা ভাওনা নামৰূপত, চাবলৈ যাব লাগিব। ঠিক আছে, আপোনাৰ ভাওনা কেতিয়া? কি লৈছে? স্বপ্নবাই দুৰ্যোধন লৈছে, গতিকে আহিব সকলো মহিলা ভাওনা নামৰূপত চাবলৈ। Dushya Ganava
সেই যে ঘটনাটো কৈছিলোঁ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগিলে বুলি এইখিনিতে লাগিলে এই চব কেনেকৈ কাজিয়া লাগিছে বেয়া কোবাইছে কিন্তু দেই আচৰিত কিন্তু দেই নেপায় আৰু এনেকৈ কোবাব ঘৈণীয়েক যদি ৰাইজৰ আগত ন বাৰু বাকী ভাল এইটো ভাওনাৰ এটা পাৰ্টেই হয় বাৰু ভাল লাগিলে কিন্তু জমনি আমাৰ জাগ্ৰত কাশ্যপ নামৰূপৰ আৰু এইফালে পল্লৱ এই ফালি দিছে আৰু দুটাই আৰু এইফালে ময়ো ৰেডি আজি অলপ বেলেগ ৰূপত মানুহে চিনিয়ে নাপাব তেনেকৈ গতিকে চাওঁ আৰু কি হৈছে ব'লক আৰু এয়া ময়ো প্ৰৱেশ কৰিলোঁ আৰু কেনেকুৱা কি হ'ল নাজানো প্ৰস্তুতি একদম নাছিল তথাপিও নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু চাওক লৱকুশ সমুজ্জ্বল আৰু আমাৰ পিতি আৰু এইফালে বিতুল দা বাল্মিকী আৰু এনেকৈ প্ৰায় 2টামান বজাত আমাৰ ভাওনা শেষ হ'ল ভাওনা শেষৰ পিছত ভাত পানী খাই আৰু ঘৰলৈ আহিলোঁ ঘৰলৈ অলপ টোপনি গ'লোঁ বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব টাটা বাই বাই